নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পিকে ক্ৰিয়েশ্যনছ সাবস্ক্ৰাইব কৰক পিকে ক্ৰিয়েশ্যন চেনেলটো আৰু বেল আইকনটো টিপি দিয়ক মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন অতি শীঘ্ৰে পাবৰ বাবে বন্ধুসকল আপোনালোকৰ বাবে এটা সুখৰ খবৰ জিঅ' তো ৰিলায়েন্স জিঅ' কোম্পানীয়ে ৰিলিজ কৰিবলৈ ওলাইছে কেইটামান নতুন সামগ্ৰী তো সামগ্ৰী মানে চিষ্টেমো আছে তো আহকচোন কি কৰে আমি চাওঁ ভিডিঅ'টোত চাম তো যদি ভিডিঅ'টো মানে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে বুজি পাব মানে কি আছে জিঅ'টো আজি ভিডিঅ'টোত আছে জিঅ' 5G ফোন তো 5G নেটৱৰ্ক চিষ্টেম তো আৰু লগত আছে জিঅ' টিভি প্লাছ জিঅ' আৰু গুগলৰ লগত একলগত ৰিলেশ্যনত মানে এটা OS হ'ব এণ্ড্ৰইড OS গঠন কৰিব তো সেইটো হৈ গ'ল আমাৰ তাৰ পিছত আহি আছে জিঅ' গ্লাছ হয় ঠিকে শুনিছে জিঅ' 3D গ্লাছ তো আহকচোন কি হয় 3D গ্লাছ আমি চাই লওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ হে বন্ধুসকল কি দেখিলে জিঅ' 5G মেক ইন ইণ্ডিয়া তো ইণ্ডিয়াতে বনাবলৈ গৈ আছে আমাৰ আম্বানী ছাৰে তো জিঅ' 5G এক নতুন নেটৱৰ্ক চিষ্টেম আহিব আমাৰ ইণ্ডিয়াত তো ইণ্ডিয়াতে বনোৱা চিষ্টেম হ'ব ঘৰেলু ইণ্ডিয়া তো আহকচোন কি হয় জিঅ' 5G চাওঁ আমি তো ভালে হ'ব শিক্ষা কিমান স্পীড হ'ব ভাবকচোন কি জিঅ' 5G এই নতুন চিষ্টেম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি Today, friends, I have great pride in announcing that Jio has designed and developed a complete 5G solution from scratch. This will enable us to launch a world-class 5G service in India using 100% homegrown technology and solution. This made in India 5G solution will be ready for trials as তো বন্ধুসকল জিঅ' 5G 100% হোমগ্ৰ'ন টেকন'লজি অৰ্থাৎ ঘৰতে মানে আমাৰ ইণ্ডিয়াতে বনোৱা টেকন'লজিৰ দ্বাৰা এই 5G টেকন'লজি হ'ব তো আহকচোন কি হ'ব চাওঁ I dedicate Jio's 5G solution to our Prime Minister Shri Narendra Modi's highly motivating vision of Atmanirbhar Bharat. তো বন্ধুসকল অতি শীঘ্ৰে আহি আছে আমাৰ মাজত জিঅ' 5G তো তাৰ ইয়াৰ পিছতে আকৌ এটা সুখবৰ জিঅ' টিভি প্লাছ তো জিঅ' টিভিটো আমি এণ্ড্ৰইড এপ্লিকেশ্যন আমি ডাউনলোড কৰি পায়ে যাওঁ জিঅ' টিভি কিন্তু আপগ্ৰেড কৰি অকণমান জিঅ' টিভি প্লাছ কৰিছে তো আমি আগতে যে চাইছিলোঁ হটষ্টাৰ নেটফ্লিক্স বেলেগ ছাবস্ক্ৰিপশ্যন ল'ব লাগিছিল এতিয়া আৰু নালাগে জিঅ' টিভি প্লাছৰ ছাবস্ক্ৰিপশ্যন লৈ আপুনি সকলো ছাবস্ক্ৰিপশ্যনে ফ্ৰী পাই যাব অৰ্থাৎ হটষ্টাৰে হওক ডিজনি প্লাছে হওক বা কিবাই হওক তো কিমান সহজ হৈ গ'ল জিঅ' টিভি প্লাছ অহাৰ পৰা অহা নাই তো বন্ধুসকল এইবাৰ আহি গ'ল আকৌ জিঅ' মাৰ্ট তো জিঅ' মাৰ্ট এনে বস্তু আমাজনৰ দৰে তাৰমানে সকলো ঘৰৰ বস্তু আৰু আপোনালোকে ঘৰতে অনলাইন কৰিলেই ডেলিভাৰী কৰি থৈ যাব আপোনাৰ ঘৰত থৈ যাব হেলিকপ্টাৰ দি থৈ যায় নেকি নাজানো আৰু এইটো সুখৰ খবৰ যে হোৱাটছএপৰ লগত জড়িত হৈ একেলগে কোম্পানীটো মানে বস্তুটো চলাব আৰু তো বন্ধুসকল আপোনালোকে ভাবি আছে জিঅ' গ্লাছ কি জিঅ' গ্লাছ চাম কিন্তু জিঅ' গ্লাছ চোৱাৰ আগত আৰু এটা বস্তু আছে সেই বস্তুটো মই আপোনালোকক দেখাই লওঁ তাৰপিছত আমি সকলো একেলগে চাম জিঅ' গ্লাছ তো বস্তুটো হৈছে এইটো বস্তু এমবিব এটা এপ্লিকেশ্যন জিঅ'ই লঞ্চ কৰিব এই এপ্লিকেশ্যনটো য'ত আপোনালোকৰ পঢ়া শুনাৰ লগত ৰিলেটেড হ'ব এইটো তো পঢ়া শুনাৰ লগত হৈ যাব ৰিলেটেড 5Gৰ সৈতে চশমাৰ সৈতে কি ৰিলেশ্যন হ'ব চাওক এমবিব The Jio Glass. দ্য জিঅ' গ্লাছ হয় অদ্ভুত চশমা জিঅ'ৰ অদ্ভুত আৱিষ্কাৰ তো আগত দেখিলে এটা কেমেৰা দেখা পালোঁ তো এই কেমেৰাটোৰে কৰিব পাৰিব আপোনালোকে ভিডিঅ' কল তো এইযোৰ চশমা হৈছে জিঅ' চশমা বাপা ঐ চাওক কেনে দেখোন তো আহকচোন কি আছে তো এইযোৰ চশমাৰে আপুনি কৰিব 3D ভিডিঅ' কলিং 3D হলোগ্ৰাফিক ভিডিঅ' কলিং তো এয়াৰ গ্লাছ বুলিও ক'ব পাৰি এইযোৰক তো এইযোৰত আপুনি চাই থাকক ইয়াত 3D আৰু 2D ভিডিঅ' একলগত মিক্স কৰি এনেদৰে ভিডিঅ' কল কৰিব পাৰিব ভিডিঅ' চাট কৰিব পাৰিব তো চাওক নাই কি ধুনীয়া আহি গ'ল আপুনি তাৰমানে ঘৰত বহিয়ে একদম আচল মজা লৈ থাকিব যেনিবা তাৰ লগত আচলকৈহে কথা পাতি আছে কোনোবা এজন মানুহৰ লগত তেনে ধৰণৰ ভাৱ পাব তো ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰজেকশ্যন কৰিব পাৰিব লগতে
স্কুল কলেজত যে আমাক দেখুৱাই আমি প্ৰদৰ্শন কৰিব লাগে যে প্ৰজেক্ট তো সেই প্ৰজেক্টবোৰ কৰিব পাৰিব অফিচৰ প্ৰজেক্ট কৰিব পাৰিব আৰু লগতে এইযোৰ চশমাৰ ওজন হৈছে 75 গ্ৰাম আৰু লগতে কৈ আছোঁ ইয়াৰ হাই ৰেজলিউশ্যন অৰ্থাৎ ইয়াৰ যি কোৱালিটি মানে ডিসপ্লে কোৱালিটি বহুত ভাল হ'ব ইয়াত আপোনালোকে ৰিয়েলিষ্টিক ভিউটো দেখা পাব তো হাই ৰেজলিউশ্যন আৰু পাৰ্চনেলাইজড অডিঅ' আছে ইয়াৰ মানে আপোনালোকৰ অডিঅ'টো বেয়াই হওক বা ভালেই হওক আপুনি সকলো অডিঅ' ইয়াত ছাপোৰ্ট কৰিব মানে মাতটো তো ইয়াৰ দ্বাৰা শিক্ষা দীক্ষাটো আপোনালোকে বহুত আগবাঢ়ি যাব পাৰিব অৰ্থাৎ ঘৰত বহিয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব এনেদৰে চাই থাককচোন কেনেদৰে বুজাইছে এই বতৰৰ যে আমি টিভিত পাওঁ বতৰৰ খবৰ দি থাকে টিভিত ঠিক তেনেদৰে বতৰৰ খবৰ দিব পাৰিব লগতে পঢ়া শুনা কৰিব পাৰিব ইতিহাসে হওক বা ভূগোল হওক অৰ্থাৎ হিষ্ট্ৰী জিঅ'গ্ৰাফি এইবিলাকৰ বিভিন্ন নমুনাবিলাক দেখুৱাব লাগিছে তো সেই নমুনাবিলাক দেখুৱাবলৈ আপুনি ইয়াৰ সহায় লৈ অতি সহজে ছাত্ৰ ছাত্ৰীসকলক বুজাব পাৰিব তো এয়াই হ'ল জিঅ' গ্লাছ যাৰ দ্বাৰা বহুত সহায় হ'ব তো জিঅ' আৰু জিঅ' গ্লাছ আৰু 5G লগ কৰি তো এয়া দেখিলে বাই বাই দিছে তো বন্ধুসকল গম পালে কি এই জিঅ' গ্লাছ জিঅ' চশমা তো এইবাৰ আহিছোঁ এইবাৰ গুগলৰ লগত জিঅ'ৰ সম্পৰ্ক মানে ৰিলেশ্যন গুগল আৰু জিঅ' একলগত লগ হৈ কাম কৰিব পাৰ্টনাৰিং কৰি তাৰমানে জিঅ'ই মাথা মাৰি আছে কিবা OS বনাবলৈ অপাৰেটিং চিষ্টেম বনাব এণ্ড্ৰইড বেছড স্মাৰ্টফোন অপাৰেটিং চিষ্টেম বিল্ড কৰিবলৈ চাইছে মানে এটা নতুন অপাৰেটিং চিষ্টেম আমি দেখিবলৈ পাম য'ত 5G ছাপোৰ্ট কৰিব আন পাওঁ তো আশাবাদী তো জিঅ'ই এই কামবোৰ যাতে বেছি দামত নহয় আৰু মানুহে আমি কিনিব পৰাকৈ লয় তো আহক আমি জিঅ'ৰ গ্লাছৰ মজা ল'ম এতিয়া আহক তো বন্ধুসকল গম পালে জিঅ'ৰ গ্লাছ জিঅ' TV প্লাছ জিঅ' যি মানে জিঅ' যি ৰিলিজ কৰিব বিচাৰিছে জিঅ'ই এই প্ৰডাক্টবোৰ তো এইবোৰ যাতে আমি এটা কিনিব পৰা হিচাপত আমি যাতে মানে বুজিয়েই পাইছে যাতে বেছি দাম নহয় আৰু সেই হিচাপত উলিয়াব লাগে জিঅ'ই তো তেনেকুৱাই কৰিব পাৰিব আৰু যাতে আমি চশমাযোৰ পিন্ধি আৰাম ল'ব পাৰোঁ মানে মজা ল'ব পাৰোঁ তো কিবা ধন কিবা অফাৰ আছিল নহয় সেই অফাৰ দি দিয়ক আমাৰ ডাটা অফাৰ 5G মোবাইলত 5G চশমাত সেই ডাটা ইউজ কৰি যাতে আমি এনজয় কৰিব পাৰোঁ মানে আনন্দ ল'ব পাৰোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো যদি এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰিব আৰু লাইক এটা কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আজিলৈ ইমানে বাই বাই